নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত চাওঁ আহক আয়ুষ্মান কাৰ্ডৰ অপাৰেটৰসকলে মোবাইলৰ জৰিয়তে কেনেকৈ আয়ুষ্মান কাৰ্ড ডাউনলোড বা ডেলিভাৰী দিব পাৰে সেই বিষয়ে। আপোনাৰ মোবাইলত যদি পুৰণা আয়ুষ্মান এপটো ডাউনলোড কৰা আছে তেন্তে সেই এপটো আনইনষ্টল কৰি নতুন এপটো ডাউনলোড কৰিব লাগিব। নতুন এপটো ডাউনলোড কৰিবৰ কাৰণে মোবাইলৰ প্লে ষ্ট'ৰলৈ যাওক। প্লে ষ্ট'ৰত PMJAY আয়ুষ্মান ভাৰত এপটো সাৰ্চ কৰি দিয়ক। এতিয়া আপোনালোকে আয়ুষ্মান এপটো নতুন এপটো ইনষ্টল কৰি দিয়ক। নতুন আয়ুষ্মান এপটো ইনষ্টল হোৱাৰ লগে লগে আপুনি ওপেন কৰিব পাৰে, নতুবা আপুনি আপোনাৰ মোবাইলত ডাউনলোড হোৱা আয়ুষ্মান এপটো ক্লিক কৰি ওপেন কৰি ল'ব পাৰে। আয়ুষ্মান ভাৰত এপটো ওপেন কৰাৰ লগে লগে আপুনি এইটো স্ক্ৰীন দেখা পাব। লগইন কৰিবৰ কাৰণে একেবাৰে তলত লগইন বটনত ক্লিক কৰক। এতিয়া ইয়াতে দুটা অপচন আছে, বেনিফিচিয়াৰী লগইন আৰু অপাৰেটৰ লগইন। অপাৰেটৰসকলে অপাৰেটৰ লগইন কৰিব। নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত ভেৰিফাই অপচনত ক্লিক কৰি দিব। এতিয়া আপোনাক পাছৱৰ্ড মাৰিব আহিব, য'ত আপুনি মোবাইল OTP, আধাৰ OTP বা আধাৰ ফিংগাৰপ্ৰিণ্ট দিব পাৰে। আমি মোবাইল OTP দিলোঁ। লগে লগে আপোনাৰ মোবাইলত 6টা অংকৰ OTP এটা আহিব। এণ্টাৰ মোবাইল OTPত আপুনি OTPটো টাইপ কৰি দিয়ক। তাৰে তলত আপুনি যিটো কেপচা দিয়া আছে সেইটো হুবহু টাইপ কৰি দিয়ক। ইয়াতে 6M27GM টাইপ কৰি দিলোঁ। এতিয়া লগইন অপচনত ক্লিক কৰি দিয়ক। ইয়াতে আপোনাৰ বেনিফিচিয়াৰী সাৰ্চ অপচনটো খোল খাব, য'ত আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব। মই আসাম সিলেক্ট কৰি ল'লোঁ। ইয়াৰ পিছত আপুনি স্কিমটো সিলেক্ট কৰিব লাগিব। সিলেক্ট স্কিম NFSA ক্লিক কৰি দিয়ক। তাৰ পিছত সাৰ্চ বাই ID কৰি দিয়ক, ফেমিলি ID। তাৰ পিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লওক, বঙাইগাঁও সিলেক্ট কৰিলোঁ। তাৰ পিছত আপুনি ফেমিলি ID অৰ্থাৎ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব। তাৰ পিছত ফেমিলি IDটো টাইপ কৰি দিব অৰ্থাৎ ৰেচন কাৰ্ডৰ নাম্বাৰটো, আৰু সাৰ্চ অপচনটো ক্লিক কৰি দিব। সাৰ্চ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত বেনিফিচিয়াৰী ডিটেইলছখিনি ওলাই আহিব। যিমানজন ফেমিলি মেম্বাৰৰ আয়ুষ্মান কাৰ্ড হৈছে ইয়াতে শ্ব' কৰিব। এইটো ফেমিলিত দুজনৰ আয়ুষ্মান কাৰ্ড হৈছে, ইয়াতে তলত দেখা পাইছে। নামৰ কাষত আপুনি ডাউনলোড কাৰ্ডত গ'লে কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এইদৰে নতুন আয়ুষ্মান এপটোত লগইন কৰি বেনিফিচিয়াৰী ডিটেইলছখিনি চাব পাৰে, প্লাছ কাৰ্ড ডাউনলোডো কৰিব পাৰে আৰু লগতে কাৰ্ডবিলাক ডেলিভাৰীও দিব পাৰে। কাৰ্ড ডাউনলোড আৰু কাৰ্ড ডেলিভাৰী প্ৰচেছটো আমি নেক্সট ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।